নমস্কাৰ বন্ধুসকল, অসমৰ ৰূপহী ইউটিউব চেনেলটিলৈ মই ঋতুবিনাথে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কেৰি নাহিকে পাম, তুহাৰী চৰণে ৰেণু শতকোটি, বাৰেক কৰোহো প্ৰণাম। সঁচাকৈ গুৰুজনাক শতবাৰ সহস্ৰবাৰ প্ৰণাম কৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল একাধাৰে ধৰ্ম প্ৰচাৰক, সমাজ সংগঠনক, চিন্তক, নৰ্তক, কবি, সাহিত্যিক, অভিনেতা ইত্যাদি ইত্যাদি। তেওঁৰ বাবেই হয়তো আজি অসমীয়া সাহিত্য জগতখন এটি উজ্জ্বল নক্ষত্ৰৰ দৰে উজ্বলি আছে। তেওঁ সৃষ্টিৰাজিৰ কোনো সীমা নাই, তাৰ কোনো পৰিধিও নাই। গোটেই অসম, গোটেই ভাৰতবৰ্ষ, গোটেই বিশ্বতেই তেওঁৰ সৃষ্টিৰাজি বিয়পি আছে। আজি তেওঁৰ এই সাহিত্যৰ বিষয়ে তেওঁ কি সাহিত্য ৰচনা কৰিছিল, তেওঁ সাহিত্যৰাজিৰ সম্পৰ্কেই আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰা হ'ল। আশা কৰোঁ আপোনালোক যথেষ্ট উপকৃত হ'ব। গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত কেৱল গুৰুজনাৰ সাহিত্যৰাজি সম্পৰ্কেহে আলোচনা কৰা হ'ল। পৰৱৰ্তী সময়ত গুৰুজনাৰ এই সাহিত্যৰাজিসমূহ চমুকৈ আলোচনা কৰা হ'ব। এইখিনিতে আপোনালোকে যদি আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিয়ক, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পায়। আজিলৈ বিদায়, ধন্যবাদ, জয় অসম।